নমস্কাৰ লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ স্বাগতম। এতিয়া মোৰ ওচৰত ঋণ পুনৰুদ্ধাৰ এজেণ্ট DRA পৰীক্ষাৰ ওপৰত কিছু তথ্য আছে, সবিশেষ মই জনাম, আপোনালোকে চাওক। উপস্থাপন কৰা হৈছে লক্ষীদেৱ দাস 9101046197 সঞ্চালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ KCTC NCSE গভৰ্ণমেণ্ট চেণ্টাৰ অকাজান শান্তিপুৰ ডাকঘৰ অকাজান আৰক্ষী থানা চিলাপথাৰ জিলা ধেমাজি অসম ডাক সূচক সংখ্যা 787059। ঋণ পুনৰুদ্ধাৰ এজেণ্ট DRA পৰীক্ষাৰ ওপৰত কিছু তথ্য। DRA পৰীক্ষাটো কি হয় কি নহয় সকলোখিনি বিতংকে মই জনাম। আৰু DRAটো বহুতে নাজানে, আৰু DRA ইয়াৰ প্ৰশ্ন উত্তৰ মই অসমীয়াটো বনাওঁ, ইংলিছতো বনাওঁ, আৰু আপোনালোকে যিকোনো লেংগুৱেজত বিচাৰে সেই লেংগুৱেজতে মই বনাই দিম। আপোনালোকে ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ থাকিব, যোগাযোগ কৰিব। আৰু এতিয়ালৈকে অল অভাৰ ইণ্ডিয়াত মই কেইবাটাও লেংগুৱেজত বনাওঁ। এতিয়ালৈকে 300 ওপৰত কোৱালিফাই হৈছে। আৰু যদি আপোনালোকে পোনপ্ৰথমে মোৰ চেনেললৈ আহিছে, কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বুটানটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। DRA অসমীয়া অৰ্থ হ'ল ঋণ পুনৰুদ্ধাৰ এজেণ্ট। পৰীক্ষা হৈছে বেংক আৰু NBFCৰ বাবে ঋণ পুনৰুদ্ধাৰত কাম কৰিব বিচৰা ব্যক্তিসকলৰ বাবে ভাৰতীয় বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান IIBF দ্বাৰা পৰিচালিত এক প্ৰমাণ পৰীক্ষা। পৰীক্ষাটো এক অৱলোকন ইয়াত দিয়া হৈছে। উদ্দেশ্য পেছাদাৰীসকলৰ বাবে প্ৰমাণপত্ৰ ই নিশ্চিত কৰে যে ঋণ পুনৰুদ্ধাৰৰ সৈতে জড়িত এজেণ্টসকলৰ ভালদৰে প্ৰশিক্ষিত আৰু নিয়মক নিৰ্দেশনা পালন কৰে। দক্ষতা বৃদ্ধি পৰীক্ষাটোৱে প্ৰাৰ্থীৰ বেংকিং সামগ্ৰী আৰু প্ৰক্ৰিয়াৰ জ্ঞান যেনে KYC, ক্ৰেডিট কাৰ্ড, উপভোক্তা ঋণ ইত্যাদি আৰু কাৰ্যকৰী পুনৰুদ্ধাৰ পদ্ধতিৰ বাবে প্ৰয়োজনীয় কোমল দক্ষতা, যোগাযোগ, মীমাংসা আৰু আন্তঃব্যক্তিগত সামৰ্থ্য দুয়োটা পৰীক্ষা কৰে। নিয়ামক অনুপালন ই RBI দ্বাৰা নিৰ্দেশনা আৰু নৈতিক সংঘ পদ্ধতি অনুসৰণ কৰা কৰ্মচাৰীসকলক নিযুক্তি দিয়াত বেংকবোৰক সমৰ্থন কৰে। যোগ্যতাৰ চৰ্ত পৰীক্ষা বিন্যাস আৰু আৰ্হি প্ৰশ্নৰ বিন্যাস পৰীক্ষাত সাধাৰণতে একাধিক বিকল্প প্ৰশ্ন MCQ থাকে। প্ৰশ্নৰ সংখ্যা উদাহৰণস্বৰূপে বহুতো অনুশীলনী পৰীক্ষা আৰু মডেল পৰীক্ষাত প্ৰায় 90টা প্ৰশ্ন থাকে, যদিও ইয়াৰ পৰিৱৰ্তন হ'ব পাৰে। স্কোৰিং পৰীক্ষাটো সাধাৰণতে 100ৰ ভিতৰত চিহ্নিত কৰা হয়, উত্তীৰ্ণ নম্বৰ 50%ৰ সৈতে। পৰীক্ষাৰ পদ্ধতি প্ৰতিষ্ঠানটোৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক অনলাইন, প্ৰায় দেওবাৰ দৰে নিৰ্দিষ্ট দিনত, আৰু অফলাইন দুয়োটা পৰিচালনা কৰা হয়। ভাষা পৰীক্ষাটো ইংৰাজী, হিন্দী আৰু অন্যান্য আঞ্চলিক ভাষাত আগবঢ়োৱা হয়। অৱশ্যে কিছুমান সংস্কৰণ যেনে টেলিকলাৰ বাবে কেৱল ইংৰাজীত অনুষ্ঠিত হ'ব পাৰে। প্ৰমাণপত্ৰ প্ৰক্ৰিয়া 1. প্ৰশিক্ষণ এখন স্বীকৃত প্ৰশিক্ষণ প্ৰতিষ্ঠানত নামভৰ্তি কৰক আৰু প্ৰয়োজনীয় প্ৰশিক্ষণ সময় সম্পূৰ্ণ কৰক। 2. নথিপত্ৰ প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰক। শিক্ষাৰ প্ৰমাণ, বয়স, ঠিকনা আৰু প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ। 3. পৰীক্ষাৰ আবেদন IIBF বা সংশ্লিষ্ট কৃতিত্বপ্ৰাপ্ত সংস্থাৰ জৰিয়তে DR পৰীক্ষাৰ বাবে আবেদন কৰক। 3. মূল্যায়ন পৰীক্ষাত বহক আৰু উত্তীৰ্ণ হোৱাৰ পিছত এক প্ৰমাণপত্ৰ প্ৰাপ্ত কৰক যি আপোনাক ঋণ পুনৰুদ্ধাৰ এজেণ্ট হিচাপে কাম কৰিবলৈ যোগ্য কৰে। 5. বৈধতা আৰু প্ৰচেষ্টা সাধাৰণতে পৰীক্ষাৰ্থীসকলৰ এটা নিৰ্দিষ্ট ম্যাদৰ ভিতৰত তিনিটালৈকে প্ৰচেষ্টা থাকে, উদাহৰণস্বৰূপে 6 মাহ। অতিৰিক্ত তথ্য DRA প্ৰমাণপত্ৰই কেৱল বেংকিং আৰু বিত্তীয় সেৱা উদ্যোগত এজন ব্যক্তিৰ কেৰিয়াৰ সম্ভাৱনা বৃদ্ধি নকৰে, কিন্তু লগতে নিশ্চিত কৰে যে ঋণ পুনৰুদ্ধাৰ প্ৰক্ৰিয়াবোৰ নিৰপেক্ষভাৱে আৰু নিয়ামক পৰিকাঠামো অনুসৰণ পৰিচালনা কৰা হয়। পৰীক্ষাৰ তাৰিখ মাচুল যিবোৰ সদস্যৰ বাবে প্ৰায় 1200 টকা আৰু প্ৰথম প্ৰচেষ্টাত অসদস্যসকলৰ বাবে 1500 টকা, আৰু যিকোনো নিৰ্দিষ্ট নিৰ্দেশনাৰ বাবে প্ৰাৰ্থীসকলে অফিচিয়েল
IIBF ৱেবছাইট বা কৃতিত্বপ্ৰাপ্ত প্ৰশিক্ষণ প্ৰতিষ্ঠানবোৰ চাব লাগে। এই প্ৰমাণপত্ৰটো বেংকিং খণ্ডত যথেষ্ট মূল্যৱান কিয়নো ই পেছাদাৰীসকলক ঋণ পুনৰুদ্ধাৰ প্ৰক্ৰিয়াবোৰ কাৰ্যকাৰী আৰু নৈতিকভাৱে পৰিচালনা কৰাৰ বাবে প্ৰয়োজনীয় সঁজুলি আৰু জ্ঞানেৰে সজ্জিত কৰে। ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে। আৰু আপোনালোকক যদি DRA পৰীক্ষাৰ অসমীয়া হওক, হিন্দী হওক, ইংৰাজী হওক, অন্যান্য যিকোনো ভাষাতে যদি দৰকাৰ হয়, ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব, মোক যোগাযোগ কৰিব, খুব সহজে পোৱা যাব। চ' আজিলৈ ইমানতে আহিলোঁ। আৰু মোৰ ইয়াতে অসমীয়া ভাৰ্চন, ইংলিছ ভাৰ্চন গোটেইখিনি প্ৰশ্ন কাকত আছে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাতে পাব। আৰু নতুন আপডেট আহিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ উপৰিও লগতে বেল আইকনটো অল টাচ কৰি দিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহবোৰ পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব।